বন্ধু বান্ধৱীসকল সকলোৱে নিশ্চয় ভালে আছে। জলপাইৰ আচাৰ বনাম, সেই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। মই ৰ'দত নিদিয়াকৈ ভাজি বনাম, সেয়ে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। তো মছলা মই ঘৰত বনাই দিওঁ এইখিনি। ইয়াত গোটা গৰম মছলা আছে, জিৰা, ধনিয়া, অন্য একো বিশেষ দিয়া নাই। কেইটামান মিঠি গুটি দিছোঁ, এইখিনি ভাজি লৈছোঁ। এয়া আচাৰখিনি মই ভাজি বনাইছোঁ। ইয়াতে মোৰ ভিনেগাৰ নাছিল, সেইবাবে মই গুড় অকণমান দিছোঁ। ভিনেগাৰ নাথাকিলে গুড় দিব পাৰে। আচাৰখিনি বহুদিনলৈকে ভালে থাকে। এনেকৈ ভাজি বনালে আচাৰটো ভালে থাকে। মই ভাজি আছোঁ, ভালদৰে ভাজিব কিন্তু। ভাজিলে বস্তুটো খায়ো বেছি টেষ্টি আৰু বহুদিন থাকে। এইটো মই বিশেষ একো দিয়া নাই। কেঁচা জলকীয়া দিছোঁ, জলকীয়াৰ গুড়িও তেনেকৈ দিয়া নাই। এনেদৰে এবাৰ বনাই খাবচোন। আজিলৈ সামৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। নমস্কাৰ।